লগৰ বন্ধুসকল সেই তাত দেখিছেনে মানুহ জুম পাতি আছে তাত কিয় মানুহ জুম পাতি আছে আপোনালোকে অকণমান দেৰিৰ মূৰত গম পাব ৰ'ব মই দেখুৱাই আছোঁ আপোনালোক তাত কি হৈ আছে অলপ দেৰিৰ মূৰত লগৰ বন্ধুসকল এটা আশাৰ বতৰা তো ইয়াতে ৰিলিফ দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা তো বান সাহায্য দিয়া হৈছে তো এইটো দেখিছে এতিয়া বৰ্তমান বিতৰণত ব্যস্ত মিঠাতেল এনেকুৱাকৈ ভগোৱা হৈছে আৰু আপোনাৰ এইবিলাক দাইল দেখিছে দাইল এইটো দাইল এইটো দাইল আকৌ ইয়াতে আছে চাউল সকলো ঘৰে ঘৰে দিয়া হৈছে তো তেনেকুৱাকৈ দেখিছে মানুহবোৰৰ পৰা চাওক বহুত ঘৰ মানুহ আছে তো গাঁৱত তো এইটোৰ কাৰণে সকলোৱে সমানে পাব লাগিব তো এইটোৰ কাৰণে মানে অলপ তেনেকুৱা খোকোজা লাগি আছে তো এই দিয়া হৈ আছে এতিয়া মিঠাতেল ভগোৱা হৈ আছে ঠিক আছে তো আমাৰ সমস্ত গাঁওখন পাব তো তেনেকুৱাকৈ এই আকৌ সিফালে টাৰ্ণিং আছে সেই মূৰৰ পৰা এই মূৰলৈকে পুৰা আমাৰ গাঁওখনে লগৰ বন্ধুসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ লগতে প্ৰায় ভালে আছোঁ তো পানী শুকাইছে এতিয়া তো এইটো ৰাস্তাৰে সম্পূৰ্ণ পানী আছিলে এককাল এক আঁঠুকৈ জাগা জাগা তো ঠাই বিশেষ তেনেকুৱা পানী আছিলে তো এইটো পথো পানী আছিলে সম্পূৰ্ণ ৰাস্তাটোত সম্পূৰ্ণ পানী ভৰি পৰিছিলে তো পানী আকৌ আছে পথাৰৰ ফালে তো ৰাস্তাৰ পৰা অসমবাসীৰ সম্পূৰ্ণ দুখৰ ব্যথা বুজিব কোনে তো বাৰু বুজিব লাগিব তো আমি সকলোৱে বুজিব লাগিব তো তেনেকুৱাকৈ আমি চলিব লাগিব ঠাই বিশেষটো যেনেকুৱা হৈছে পানীৰ তাণ্ডৱ তো বহুত বেয়া লগা দুখৰ কথা তো দেখিলে বেয়াই লাগে তো আপোনালোকে দেখিছে ঠাই বিশেষ কেনেকুৱা হৈছে পানীৰ তাণ্ডৱ তো এতিয়া চাওক পানী শুকাইছে আমাৰ ইয়াতে তো বহুখিনিয়ে পানী শুকাইছে যদিও আছে পানী এতিয়া মোটামুটি আপোনালোকৰ 100% পানী মোটামুটি আপোনাৰ 50% শুকাইছে আৰু 50% বাকী আছে যদি ৰ'দ তেনেকুৱাকৈ দিয়ে তেতিয়াহ'লে সেইখিনি 50%খিনিও শুকাই যাব বুলি আমি আশাবাদী তো লগৰ বন্ধুসকল চাওক পানী শুকাইছে ইয়াতে মাছ ধৰি আছে মাছ মাৰি আছে জাল মাৰি আছে তো এইটো এটা আনন্দৰ কথা কিয়নো যদিও ঘৰত চাউল নাই কিন্তু মাছেৰে হয়তো পেট পুহিব পাৰিব এনেকুৱাতো কোনো কথা নহয় মাছেৰেতো আমি খাই বৈ জীয়াই থাকিব নোৱাৰোঁ কিয়নো আমাৰ কৰ্মপথ সম্পূৰ্ণ বন্ধ হৈ গৈছে তো আমি কি কৰি খাম তো যিসকলে ইয়াতে মাছ মাৰিব আহিছে তেওঁলোকে কেৱল মনৰ আনন্দৰ বাবেহে মাছটো মাৰিব আহিছে কাৰণ কিয় মনৰ দুখৰ কথা আছে তো সেইটোৰ বাবেহে তেওঁলোকে হাঁহি ধেমালিৰ মাজেৰে মাছ মাৰি আছে ইয়াতে এইটো পথেৰে সম্পূৰ্ণ পানী আছিলে সম্পূৰ্ণ পানী তো লগৰ বন্ধুসকল ময়ো অকণমান ওলাই আহিলোঁ ব্লগ এটা কৰোঁ বুলি ময়ো বাৰু কাম নকৰিলে কি খাম তো সেইটোৰ কাৰণে ময়ো অকণমান মনৰ দুখৰ ব্যথাতেই ওলাই আহিলোঁ বাৰু মই কাম কৰিম গৈ পেলাই মোৰ কাম আছে আপোনালোকে দেখিব মোৰ কাম মই নিশ্চয় দেখুৱাম মই কি কৰি আছোঁ বৰ্তমান তো লগৰ বন্ধুসকল এই চাওক পানী আমাৰ এইটো হৈছে লেংকা চক মই আগৰ ভিডিঅ'ত দিছিলোঁ আপোনালোকৰ পানী সম্পূৰ্ণ ভৰি পৰিছিলে তো তেওঁলোকে মাছ মাৰিব সাজু হৈছে নিশ্চয় মাছ গম পাইছে মাছ এতিয়া ফাচাই লৈ আহিব তেওঁলোকে মাছেও গম পায় কিন্তু মাছ মৰা মানুহক তো তেনেকুৱা চোৰে যে চোৰৰ ঠেং চিনে বুলি কয় তো সেই কথাষাৰ বুজিছে তো তেওঁলোকেও গম পায় মাছ আহিছেনে নাই এতিয়া বাৰু মাছ আহিলে মাৰিব তো পজিশ্যন লৈছে যেনেকুৱাকৈ ৰণযুদ্ধত যেনেকুৱাকৈ আৰ্মিবিলাকে সৈনিকবিলাকে যেনেকুৱাকৈ পষ্ট লয় হাতিয়াৰ লয় হাতত তো তেনেকুৱাকৈ তেওঁলোকেও এতিয়া একেবাৰে হাতিয়াৰ তেওঁলোকৰ জালখনেই বাৰু হাতিয়াৰ যদিও গুলি বাৰুদ নাই তো মাছ আহিব নিশ্চয় আমি আশাবাদী এই মাৰিলে এতিয়া মাছ আহেনে নাহে নাজানো কিন্তু পানীৰ তলত আছে তো মাছ তো বাৰু কি হয় নাজানো জানি আছে আহিছে বন্ধুসকল দেখিছে এই দেখিছে মাছ তো মাছ কেনেকুৱাকৈ আহিছে দেখিছে এই দেখিছে মাছ এই দেখিছেনে মাছ এচাপত কিমান আহিছে 6-7টা 12টালৈকে আহিছে মাছ দেখিছে এই দেখিছে মাছ ৰঙা মনা লৈ আমি বুটিলো দেখিছে মাছ এই আমাৰ ধৰণী দাইটি মাছ এচাপত কেনেকুৱাকৈ আনিছে তো লগৰ বন্ধুসকল এইবিলাক হৈছে হাজাৰ হাজাৰ মানুহৰ ফিচাৰীৰ মাছ ওলাই গৈছে বাহিৰৰ মাছ হান্দিত নাই জিৰ' এইফালে আছে আৰু এইফালে আছে মাছ দেখিব মোৰখন হিৰ' এইফালে মাছ লৈ গ'ল চাগে ঘৰত লগৰ বন্ধুসকল এয়া হৈছে মাছ মৰা মানুহ তো মাছ মাৰি আছে তেনেকুৱাকৈ বাইকান বহু পৰি গ'ল মোৰ তো
তো লগেফৰ বন্ধুসকল বাইকখন পৰি গ'ল মোৰ, বাৰু উঠাই আহি আছোঁ মই। তো এতিয়া মোৰ কাম আছে বহুত, তো মোৰ কামত মই যাওঁ। মানুহ মাছ মাৰি আছে, মাৰি থাকি বন্ধুসকল ইমান দিন আজি নেৰানেপেৰা বৰষুণৰ ফলত কাম কৰিব পৰা নাছিলোঁ, কাম কৰিব মন নাছিল, কিয়নো অসমৰ চাৰিওদিশে বানপানী। তো বানপানীৰ ফলত তেনেকুৱাকৈ কাম কৰিব মন যোৱা নাছিলে। বাহিৰত যিটো পৰিৱেশ ঘটি আছিলে, তো এইবিলাক মানে দেখি শুনি একেবাৰে মনটো বেয়া লাগিছিলে বুজিছে। আমাৰ ইফালেও বানপানী হৈছিলে, তো এইটোৰ ফলত কাম কৰিব মন নাছিলে। তো এইটো কাম কৰি আছোঁ, ষ্টেচু হয় ক্লে মডেল বৰ্তমান বুজিছে। তো এইটো কৰি আছোঁ, হোৱা নাই সম্পূৰ্ণ, অলপ বাকী আছে। তো তেনেকুৱাকৈ বনাই আছোঁ এইটো বুজিছে। তো হৈছে আৰু মোটামুটি অলপ এইখিনি লাৰিব লগা আছে, এইখিনি অলপ চাব লগা আছে, ফিনিচিং কৰিব লগা আছে বুজিছে। তো এইটো এতিয়া কৰিম, তো তেনেকুৱাকৈ বুজিছে। তো কিমানখিনি আগুৱাব পাৰোঁ নাজানো। তো বৰষুণ দি থাকিলে কাম কৰিব মন নাথাকে, ভাল নালাগে। তো মনটো মানে বহুত কিবা এটা জেকা লাগি থাকে। তো এইটোৰ কাৰণে মানে কাম কৰা নাছিলে, তো আজি কৰিম। তো তেনেকুৱাকৈ খুলি লৈছোঁ বুজিছে। তেনেকুৱা হৈছে জনাবচোন নে কি কয়। কেইডালমান খেতি কৰিছিলোঁ বুজিছে। তো বজাৰত মানে শাক পাচলিৰ ইমান দাম, ইয়াৰ ফলত মই ইয়াতে কেইডালমান ভেন্দি, কেইডালমান জিকা, কেইডালমান লেচৰা এনেকুৱাকৈ খেতি কৰিছিলোঁ বুজিছে। তো দেখিছে এই বৰষুণে কেনেকুৱা কৰি দিলে, দেখিছেনে বৰষুণে কি অৱস্থা কৰি দিলে বুজিছে। তো এই ইয়াতে দিছিলোঁ ডাঠা, এই ডাঠাৰ এই অৱস্থা বুজিছে। এইটো হৈছে ভেন্দি, এই ভেন্দিৰ এই অৱস্থা ধুনীয়াকৈ উঠি আহিছিলে। তো নিশ্চয় ভাল হ'লে হয় চাগে বুজিছে। এতিয়াও আশা কৰোঁ ভাল হ'ব, কিন্তু যিমান ৰুইছিলোঁ সেইখিনিতো নাপাম। লগৰ বন্ধুসকল মই এইটো আপোনালোকক এইকাৰণে দেখুৱালোঁ, বাৰু এইটোতো মোৰ কোনো খেতি নহয়, এইটো জাষ্ট মই এনে কৰিছিলোঁ ঘৰত খাবৰ কাৰণে। তো আপোনালোকে ভাবি চাওক, তো কেনেকুৱা এটা অৱস্থা হৈছে এই বানপানীৰ ফলত। মোৰ সাধাৰণ ইয়াতেই যিখিনি মই খেতি কৰিছিলোঁ এইখিনিৰে এই অৱস্থাটো, আৰু হাজাৰ মানুহে কিমান কেনেকুৱাকৈ ধুনীয়াকৈ খেতি কৰিছিলে। তো তেওঁলোকৰ এই খেতিবোৰ তেনেকুৱাকৈয়ে ধ্বংস হৈ গৈছে। তো এইটো বুজাবৰ কাৰণেহে আপোনালোকক মোৰ এই সাধাৰণ খেতিখিনি দেখুওৱা হৈছে। তো লগৰ বন্ধুসকল আচৰিত কথা, পানীয়ে কেনেকুৱাকৈ মানুহক কি হাৰাশাস্তি কৰি ধ্বংসৰ পথত টানি লৈ গ'ল। তো এইটোৰ কাৰণে মই আপোনালোকক এইটো দেখুৱাব চেষ্টা কৰিছিলোঁ, যেন আপোনালোকে বুজি পায়। তো হাজাৰ মানুহৰ কি আলায়াঠিনিৰ সৃষ্টি হৈছে বুজিছে। তো লগৰ বন্ধুসকল মই এইখিনি আকৌ কি ভাল কৰিব পাৰোঁ খেতিখিনি, তো কিছুমান চাওঁ মই কেনেকুৱাকৈ আকৌ নতুনকৈ কৰিব পাৰোঁ। তো এইটোৰ বাবে মই চেষ্টা কৰোঁ, মেৰামতি কৰোঁ নে কি কয়, যেন খাব পাওঁ কষ্টৰ ফল নে কি কয়। তো লগৰ বন্ধুসকল যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, তেনেকুৱাকৈ নতুন ভিডিঅ' পাই থাকিবৰ বাবে। তো বন্ধুসকল মোৰ এই বাৰীৰ পাছটোতো পানী আহি গৈছিলে, কিছু পানী, এই সাধাৰণ বগা দেখিছেনে আপোনালোকে পানী কেনেকুৱা পৰি আছে এতিয়াও। তো এইটো অৱস্থা, তো মোৰ ইয়ালৈকে আহি গৈছিলে পানী বুজিছে।